হয়, আমি 8 মাৰ্চৰ দিনা বিশ্ব নাৰী দিৱস দিনটোতে পানীতোলা বৰচাপৰি অঞ্চলত আমি মটক মহিলাসকলৰ উদ্যোগত কেন্দ্ৰীয় ভিত্তিত নাৰী দিৱস উদযাপন কৰিবলৈ লৈছোঁ। নাৰীৰ সৰ্বাংগীন উন্নয়নৰ লগত সংগতি ৰাখি কেইবাটাও প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাসমূহ এনেধৰণৰ: বিয়ানাম, ভুইৰোৱা জাত, বক্তৃতা প্ৰতিযোগিতা, মটক মহিলাসকলৰ সাজপাৰ প্ৰতিযোগিতা, লগতে সূতা লেটিওৱা প্ৰতিযোগিতা। আমি প্ৰতিযোগিতাসমূহৰ ক্ষেত্ৰত পুৰস্কাৰৰ কথা ভাবিছোঁ। পুৰস্কাৰসমূহ আমি নগদ ধনেৰে পুৰস্কৃত কৰিম বুলি ভাবিছোঁ। বিয়ানাম প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক 2000 টকা, দ্বিতীয় শ্ৰেষ্ঠ দলক 1000 টকা আৰু তৃতীয় শ্ৰেষ্ঠ দলক 500 টকাৰ ধনেৰে পুৰস্কৃত কৰা হ'ব। বক্তৃতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগীক 1000 টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক 500 টকা ধনেৰে পুৰস্কৃত কৰা হ'ব। ইয়াৰ আটাইতকৈ আকৰ্ষণীয় প্ৰতিযোগিতাটো হৈছে সূতা লেটিওৱা প্ৰতিযোগিতা। ইয়াত যিগৰাকী প্ৰতিযোগীয়ে জয়ী হ'ব তেখেতক আটাইখিনি সূতা প্ৰদান কৰা হ'ব। নাৰী দিৱসখনি কেন্দ্ৰবিন্দু আলোচনা চক্ৰত আমি কেইবাগৰাকীও নিৰ্দিষ্ট ব্যক্তিক বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াত থাকিব DDR মহাবিদ্যালয়ৰ প্ৰবক্তা, অসমীয়া বিভাগৰ প্ৰবক্তা কল্পনা বৰা দত্ত আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ প্ৰবক্তা কৰবী বৰুৱা গগৈ। আৰু আমি এই নাৰী দিৱসৰ মঞ্চতে আমি দুগৰাকী উদীয়মান নাৰীক সম্বৰ্ধনা জনোৱাৰ কথা আমি চিন্তা কৰিছোঁ। গতিকে 8 মাৰ্চ দেওবাৰ দিনটোত আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তৰে কামনা কৰিলোঁ।